নমস্কাৰ ৰাইজ, কি খবৰ আপোনালোকৰ? স্বাগতম জনাইছোঁ মোৰ দুটকীয়া অন্য এটা ব্লগলৈ। এইটো ভিডিঅ' হৈছে দুদিনমান আগৰে, আমি গৈছিলোঁ এখন ধুনীয়া ঠাইলৈ ফুৰিবলৈ বুলি। গাইজ এডিট কৰিবৰ এলাহতে ভিডিঅ'টো দিয়াই হোৱা নাই। ব'লক তেতিয়াহ'লে যাওঁ। আৰু এয়া আমি গাইজ গৈ আছোঁ। আৰু গাইজ গৈ থাকোঁতে যে ইমান ধুনীয়া ধুনীয়া দৃশ্য দেখা পাই গৈ আছোঁ নহয়, দেখিলে বহুত ভাল লাগে। আৰু গাইজ ইহঁতে মোৰ মাজত বহিব দিছে, খিৰিকীৰ কাপত বহিব দিয়া নাই। তথাপিও আৰু গাইজ চাই গৈ আছোঁ। আৰু এয়া চাওক গাইজ, আপোনালোককো অকণমান দেখাই দিলোঁ কেনেকুৱা ধুনীয়া দৃশ্য। আৰু মোৰ গাইজ এনেকুৱা পাহাৰ পৰ্বত থকা ঠাইবোৰ বহুত ভাল লাগে। এনেকুৱা ধৰণৰ ঠাইত ফুৰিবলৈ গ'লে গাইজ মনখনে মুকলি হৈ যায়। আৰু এইফালে গাইজ আমি ব্ৰহ্মপুত্ৰ নদীত থকা দলংখন পাৰ হৈ গৈ আছোঁ। দলংখন পাৰ হ'লে পাম আৰু এইফালে ফাইনেলি গাইজ পাহাৰ পৰ্বত নদী দলং পাৰ হৈ আৰু আমাৰ ঠাইখনত আহি পালোঁ। আৰু এইফালে কিবা নতুনকৈ বনাই আছে, কিমান ভাল লাগিছে নহয় গাইজ। এইখন ঠাইত আহিম বুলি গাইজ বহুত দিনৰ পৰা প্লেন হৈ থাকে, কিন্তু কেঞ্চেল হয়। আৰু ফাইনেলি আজি আহি পালোঁ, বহুত ভাল লাগিছে। আৰু আপোনালোকক অকণমান ভিউটো দেখাই দিওঁ কিমান ধুনীয়া। আপোনালোকে কিছুমানে ঠাইখন দেখিলে চিনিয়ে পাব। এইখন হৈছে গোৱালপাৰা জিলাত থকা উৰ্পদ বিল। বহুত ভাইৰেল হৈ থকা, বহুত মানুহে আহে ইয়ালৈ এই বিলখন চাবলৈ। বিশেষকৈ গাইজ এই বিলখনত পদুম ফুল চাবলৈ বহুত মানুহে আহে। আৰু যিসকলে আহিছে সেইসকলেতো গমেই পায় এই বিলখনৰ মুখ্য আকৰ্ষণ হৈছে পদুম ফুল। নাৱত উঠি পদুম ফুল চাবলৈ যায়, ওচৰলৈ যায়। তাৰ কাৰণে এয়া আমি নাৱত উঠি ল'লোঁ। আৰু এয়া আমি গৈ আছোঁ পদুম ফুল চাবলৈ ওচৰৰ পৰা। আপোনালোকে যে এই বিলখন দেখা পাইছে এই সকলোখিনিতে পদুম ফুলেৰে ভৰি পৰা। আৰু ফাইনেলি গাইজ এয়া ওচৰৰ পৰা জীৱনত প্ৰথমবাৰ পদুম ফুল দেখিলোঁ। আৰু বহুত ফটো চটো উঠিলোঁ। সঁচাকৈ বহুত ধুনীয়া ঠাই হয়। ইয়ালৈ আহি বহুত ভাল লাগি গ'ল। এইফালে গাইজ আমি নাৱত উঠি পদুম ফুলৰ মাজেৰে এয়া গৈ আছোঁ। আৰু ফটো ভিডিঅ' কি ক'ম আৰু গাইজ ইমান উঠিছোঁ। আৰু গাইজ বহুত ৰ'দ হ'লেও কি ক'ম আৰু ফূৰ্তিতে ৰ'দ একো গমেই পোৱা নাই। পদুম ফুলৰ বাহিৰে ইয়াত বহুত ধুনীয়াকৈ বস্তু বনাইছে ইয়াত ফটো উঠিবৰ কাৰণে। এইফালে চাংঘৰ বনাইছে। আৰু এইফালে গাইজ মই পদুম ফুল ওচৰৰ পৰা দেখা পাই কি ক'ম আৰু কি যে দেখা নোপোৱা বস্তু দেখা পাইছোঁ, তাকে চাই আছোঁ। আৰু এৰি যাবলৈ মনেই নাযায়। আৰু এয়া গাইজ পদুম ফুলৰ ফটো চটো উঠি ভিডিঅ' চিডিঅ' বনাই এয়া আমি ঘৰমুৱা হ'লোঁ। আৰু ঘৰমুৱা হোৱাৰ সময়তে ৰাস্তাতে ব্ৰহ্মপুত্ৰৰ কাষতে ইমান ধুনীয়া এটা ভিউ দেখা পালোঁ, ইমান ধুনীয়া এটা দৃশ্য। তাতে ৰৈ আমি ফটো ভিডিঅ' অকণমান বনাই ল'লোঁ। আৰু বহুত ধুনীয়া লাগিছে ঠাইটো। আৰু ভিউটো চাবৰ কাৰণে ফটো উঠিবৰ কাৰণে বহুত মানুহৰ ভিৰ দিছে। আপোনালোকে বিশ্বাসে নকৰিব সেই ভিউটোৰ কাৰণে যে ইয়াত ইমান ভিৰ দিছে, মানুহৰ বহুত ভিৰ। আৰু ইয়াত আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু আপোনালোকে যিসকলে অহা নাই তেওঁলোকেও আহিব। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব। আজিলৈ আহিছোঁ, বাই।